তো এডস্তৰ কাৰণে মেছেজ দিবাচোন ব্লগ ভাঙা চিঙা বেপাৰী এই এক দেখছি না যেতিয়া ভিডিঅ' আৰম্ভ কৰে তেতিয়া কিবা নহয় কিবা এটা বিজাল কৰিবই এটা কথা কওঁ এই গাইয়া ধৰি হাত বাজাব কৰি আছে ভিডিঅ' কৰিছো কথা কওঁ তিনা বলেছি মই বলেছি কি কৈছা টিংকুল লিটল ষ্টাৰ আমাৰ হন্ডা হন্ডা নহয় হাৱাই বান্দাৰ ৱাটাৰ কি বাকি খালি মই নিজে দেছো হন্ডাটো আমি চাউণ্ডৰ কাম কৰোঁ না হন্ডা এটা কথা কওঁ তিনা তো বাকি যিটো বাদ দিয়ক এতিয়া হয় যদি জাপ দি এর পৰা জাপ দিবা নৰা দেখছি দোস্ত এই বিল্ডিঙত তিনটালা পৰা জাপ দিবা দিয়ে দেখছি না বিধবা হ'ব অকালতে মোৰ তাইলক মুক্ত নৰা তই দক কি বুলি কয় ডিউটি খতম নহয় ডিউটি ছুটি মাৰছো আৰু পলায়ন কৰছি মাইকি মই এটাই কথা কওঁ গাইছ তিনা তো বাকি এই মোৰ কাণ দুৱে আছে মই মানে ডিউটিত ছুটি মাৰছো কালি আছে পৰীক্ষা দিবা যা গাড়ী পৰীক্ষা দিবা যে পিছৰ পৰা ইয়ে ধৰি দিওঁ এই দেখা হব আমার গা বেয়া লাগতি হয়তো গাই জীবন ইমান সিঙ্গল থাকিম মাৰি কি যে ভুল কইলো জীবন তো বাকি বাদ দিও মই ঘৰত যাম আজি তো কথা ভিডিঅ'টো চাই থাকব দ আৰু এটা বস্তু চাব নেকি এরপরে এখানে আমার দাদার দোকানখান এইখান দাদার দোকানখান আছে না দোকান ফোর্স বাইকাস দাদা মানে ডিম্পুটার দোকানখান এখান ডিম্পুটার দোকানের মুখামুখি বিল্ডিংতে আছো তো দোস্ত রাতি থবা যাই আছে তো যিটো কিবা কবি নেকি চকুত লাষ্টটো বস্তু নামে দি কিবা কবি নেকি মই নকওঁ দে আকৌ চাইকেল বাছ বানে দিছা বিউ এস এই মানে দিছা মই আন্ধাৰ হৈছি দি কি আন্ধাৰ দিছি দিয়ে নহয় মানে তো দোস্ত গুড মর্নিং তো নলবাৰীৰ পৰা ৰাতি হৈ গ'ল তো ৰাতি ভিডিঅ' বনোৱা নাই ডাইৰেক্ট পুৱা উঠি ভিডিঅ' বনাই দিছোঁ বা মানে দেৰি হ'ল মোটামুটি 10টা বাজি গ'ল তো কি হ'ল পৰীক্ষা দিবা যাম পৰীক্ষা আছে পৰীক্ষা দিবা যাম তো আৰু কি বল পৰীক্ষা লেখোঁ এইপিনে আমাৰ ৰাস্তা বনাই আছে মাথাৰ ঠাই দে এইটো ঘৰ মানে মামাঠেৰ ঘৰ এইটোৱে দক আৰু নৰ্মেল আৰু এই আৰু কি ক'ব লাগে দক এই দক আৰু ভাল ভাল ভিডিঅ' পাব দিয়ক আপোনালোকে পুষ্পাটোখন চালাক নে নাই পুষ্পা 3 আহি আছে সেইখন চাব আপোনালোকে শ্বুটিং হোৱা নাই শ্বুটিং কৰিম বুলি ভাবিছোঁ দেৰি আছে দিয়ক আহিব আৰু মোটামুটি 2-1 দিনৰ ভিতৰত আহি যাব সেইখন তো এই দক এইগিলাখন কলগছ আছে দক আৰু এই পৰিৱেশ গাঁৱৰ পৰিৱেশ ধুনীয়া আৰু ভিডিঅ' এটা বনাম ৰ'ব আজি বেলেগ ভিডিঅ' এটা আৰু নেক্সট ব্লগ এটা পাব দক তো পৰীক্ষা আছে দাদা এই লাগে পৰীক্ষা আছে দেখি গমে বেছি না আমার শর্ট ফিল্মৰ এক্টৰ আছিল তো শর্ট ফিল্ম কিন্তু আপলোড নহ'লাকে তো স্কুলত পঢ়ি কি বললি সেইটো কোৱা আজি মানে পঢ়ছো মজাকে এটা সৰুকে প্ৰশ্ন সুধিম তোক সৰুকে একে কি সাউতকে ক একে দুই মই জব কৰি দিছোঁ বেলেগ মান লাগি তো বাবাক এটা সুধো 2-2 কিমান হা 2-2 কিমান 2-2 22 ই জানছি মাৰ এটা মোৰ ফালৰ পৰা তই জানছা কি লাগে তোক